কবিতা বিৰহৰ তপত অশ্ৰু কথা জাঞ্জুলি কেওট। কি যে অদ্ভুত এই মায়া নহয়নে? সম্ভৱনে বাৰু দুদিনৰ চিনাকি কাৰোবাক অন্তঃকৰণেৰে ভাল পাই পেলোৱাটো? ভাল পাবলৈ জানো সময়ৰ প্ৰয়োজন? নহয়, ভাল পাবলৈ এটি ক্ষণেই যথেষ্ট। তুমিতো ভবাই নাছিলা সঁচা অৰ্থত, বুজিবৰ প্ৰয়াসেই নকৰিলা কিমান গভীৰ ভাল পোৱা তোমালৈ। সাগৰতলীৰ গভীৰতা নাবিকে নুবুজে, বঠা পাতেহে বুজে। ঠিক ভাল পোৱাৰ গভীৰতাও ভাল পোৱাজনেহে বুজে। বন্ধুত্ব যদি প্ৰেম হ'ব পাৰে, তেন্তে প্ৰেম বন্ধুত্ব হ'ব কিয় নোৱাৰে? নাজানো প্ৰেম তোমাৰ কাৰণে কি, তথাপিও মনৰ দাপোনত সজীৱ কৰি ৰাখিছোঁ তোমাৰ মিঠা বৰণীয়া সৰল প্ৰতিচ্ছবি। স্মৃতিৰ সঁফুৰাত সযতনে ৰাখিছোঁ আলফুলে ঢাকি অতীতৰ প্ৰতিটো আবেলি। জীৱন এখন যুদ্ধক্ষেত্ৰ। এই যুদ্ধক্ষেত্ৰৰ সন্ধিক্ষণত যদিহে তোমাক লগ পাওঁ এবাৰ, তেতিয়া দেখুৱাম মোৰ অভিমান, দেখুৱাম হৃদয়ৰ সজ্জীৱিত গোপন গাথা। কিদৰে নিৰ্জন সময়ত নিসংগতা সাৱটি অমানিশাৰ আন্ধাৰতো বুকুৰ চাদৰৰ আঁচল তিয়াই নামি আহে। বেদনা গভীৰ বিৰহৰ তপত অশ্ৰুৰ বন্যা।